ফ্ৰেণ্ড, ৱেলকাম টু মাই নিউ ব্লগ। আজি ৰথ যাত্ৰা, সেইবাবে ৰথ যাত্ৰাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'ত তোমালোকক আমি খেতি পথাৰত আজি ধান ৰুম, আৰু এই ধানবোৰ হৈছে অসমৰ প্ৰধান খেতি হৈছে ধান। গতিকে আমি ধান খেতি কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। খেতি পথাৰ আমি ইয়াত ধান ৰুম। তেনেহ'লে আহা আমি ভিডিঅ'খন এতিয়া আৰম্ভ কৰোঁ। আৰু এইবোৰ হৈছে সেই বিচনবোৰ ধান খেতিৰ বাবে উপযোগী। এইবোৰক আমি খেতি পথাৰত ৰুই এটা সময়ত ডাঙৰ ডাঙৰ গছ হৈ যাব ধান খেতিৰ বাবে। আৰু এইবোৰ খেতিত হাল মাৰি কিছুমান অসমৰ প্ৰধান খেতি হৈছে কৃষি। গতিকে কৃষি খেতি যদি নকৰে তেনেহ'লে তেওঁলোকে খাদ্য হিচাপে কি ব্যৱস্থা ল'ব আৰু কি বস্তু গ্ৰহণ কৰিব। সেইবাবে আমি খেতি পথাৰত ধান খেতি কৰোঁ আৰু এই ধানবোৰ এটা বছৰৰ বাবে এটা খাদ্য হিচাপে গ্ৰহণ কৰোঁ। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ধান খেতি কেনেকৈ কৰিব লাগে। এইবোৰ আলি বনোৱা হয় এনেকুৱা ধৰণৰ। খেতিত বহুত ধৰণৰ পৰিশ্ৰম হয়, কাৰণ আলি বনাব লাগে আৰু কিছুমান বিচন ৰুব লাগে, আৰু এই বিচনবোৰ আৰু খেতিত গাড়িব লাগে, আৰু খেতিত মুঠতে ৩-৪ বাৰ চাষ কৰিব লাগে এনেকুৱা ধৰণৰ। হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই নিউ ব্লগ। আজি তোমালোকক দেখাম, আজি হৈছে খেতিক ট্ৰেক্টৰেৰে চাষ কৰি নাইবা গৰুৰে হালুৱাই এইবোৰ খেতি আমি ধান খেতিৰ বাবে উপযোগী কৰি দিওঁ। আৰু এইবোৰ খেতিত কিছুমান এনেকুৱা ধৰণৰ থাকে, এইবোৰ আলি বুলি কোৱা হয় আৰু অসমীয়াত বকিয়া বুলিও কোৱা হয়। এই আলিবোৰ আমি মাটিৰে এনেকৈ বান্ধি পানী যোগান ৰখাৰ বাবে ভালকৈ আলি ইয়াত বকিয়া বুলি কোৱা হয়। এইবোৰ ধান আমি ৰুইছোঁ আৰু এইবোৰ ধান এটা বছৰত খাদ্য হিচাপে গ্ৰহণ কৰিব। অসমৰ প্ৰধান খেতি হৈছে কৃষি। সেই কৃষিত আমি ধান খেতি হিচাপে আৰু এইবোৰ বিচন ইয়াত ৰুই আমি ধানৰ কিছুমান গছ বনোৱা আছে ধান খেতিৰ বাবে। সেই ধান খেতি আমি এটা বছৰত খাদ্য হিচাপে খাদ্য গ্ৰহণ কৰিবলৈ হ'লে ভাত খাবই লাগিব। সেই খাদ্যবোৰ আমি ধান খেতিৰ পৰা গ্ৰহণ কৰোঁ। খেতিত বহুত ধৰণৰ পৰিশ্ৰম হয়, কাৰণ আলি বনাব লাগে আৰু কিছুমান বিচন ৰুব লাগে, আৰু এই বিচনবোৰ আৰু খেতিত গাড়িব লাগে, আৰু খেতিত মুঠতে ৩-৪ বাৰ চাষ কৰিব লাগে এনেকুৱা ধৰণৰ।